ইয়াতে ৰখো ইয়াতে ৰখো ইয়াতে অকণমান কচোন বৰা মাৰিছে ভাল লাগিছে বজাৰৰ মজা লাগিছে দেই আমাৰ এই হেৰিটো যে ধ্যানৰ নে কাৰ আছিলে এইটো ধ্যানৰ প্ৰজেক্টটো ই মেট্ৰিক দিয়া নাই জানো এবাৰ এবাৰ মেট্ৰিক দিছিলে নহয় ফোন এটা কৰোঁ ৰিজাল্ট আজি ৰিজাল্ট দিছিলে ন কৈ চাওঁ কি হ'ল বা লগতো হেল্ল' সি নাই নে ঘৰত আজি আপোনালোকৰ ঘৰলৈ ওলাইছিলোঁ পাৰ্টিটো খাবলৈ গৈ আছোঁ ৰ'ব আমি গৈ আছোঁ মজা নেকি বাপেকে ফাৰ্ষ্ট জুৱেন নেকি ফাৰ্ষ্ট দুখনো লেটা বোলে কোৱা বৈ যাওঁ পাৰ্টি দিব নেকি গৈ এই মজা আজি পাৰ্টি কৰিম ফূৰ্তি ফূৰ্তি হৈ আজি এনজয় দেই মজা লাগিব পুৰা আজি গান চান চব এনজয় কৰিম ভাই পুৰা গৰম উঠিছে দেই তিনিআলি ৰখি আছিলো ই ফোন এটা কৰিব ভালেই নহয় ঘৰত ভালেই গৰম উঠিছে দেই খোজকাঢ়ি গুচি আহিলো চাইকেলখন নাপালো একদম ভাত খাই যাব লাগিব এতিয়া হ'ব ভাত চাত হ'ব তাকে ঘৰত অলপ মেইন হেৰিটোৱে মেইন মালটোৱে আছে আনি থোৱা আছে ঘৰত থৈ থোৱা আছে আনিম মই হেৰি পাহলো দোকানৰ পৰা আনিম আকৌ মাংস আনিম চিন্তা নকৰিব আপোনালোকে খাব পাৰ এতিয়া চাহ তাহ অলপ খাই নে নাখায় চাহ খাই জানো চাহটো নেলাগে নহ'লে কি চাহ খাই আজিৰ দিনত আকৌ হেৰিয়ে বস্তুটো খাবলৈ হ'লে আমি বাহিৰলৈ যাব লাগিব আমি তিনিটাই আমি পথাৰত বহিম আকৌ এই পথাৰত মই বস্তুটো উলিয়াই আনোগে দেৰি কৰি থাকক বেলেগ কৰিব সোনকালে ল'ৰা দেৰি কৰিম আৰু তোমালোক তাৰ ল'ৰা দেই মই বস্তু আনি আহোগে জেগাত গৈ খামগে দেৰি নকৰো সোনকালে দেই সোনকালে ইমান দেৰি হ'ল ভাবি আছো এইডোখৰতে বহা পুৰা এনজয় হ'ব দেই এনজয় পুৰা হ'ব এই ধামাকা হ'ব লাগিব তুমি দুখনত লেটা পাছা গম পাইছা না মজা মাল আনিছে দেই চুলাই আনিলি নেকি খাই যিটো ভাল পায় মজা দেৰি কৰি লাভ নাই শুভ কাম এটা সঁচাকৈ মানুহে সোনকালে কৰা দেউতা বোৱাটো তোমালোকৰ বোৱাটো দেখিব বোৱাটো দেখিলে থব তোমালোকক ইমান সৰু খেদিব একদম দালৈ শুভ কামত দেৰি কৰি লাভ নাই প্ৰথমে অলপ অলপ দিছোঁ আৰু নাই প্ৰথম চেষ্টো কৰিব লাগিব মেইন সেইটোৱে চবেই ধৰা মজা পাৰ্টনাৰ মাৰি দিয়া কিবা পাৰ্টনাৰ মানে হেৰি নাকেদি জন্তু নাইছোঁ গম পাই গৈছে পানী বস্তুটোৱে মানে ৰিজাল্টটো শুনিয়ে আমি ৰখিব পৰা নাই নহয় ৰুমি তিনিআলিটো বাপে খবৰটো দিয়াৰ লগে লগে ভবা নাছিলোঁ পান্না মোৰ কাৰা হয় দেই আমাৰ লগত একদম এনজয় কৰি থাকক মাল চাল খাই পান্না কি জানে বসন্ত পুতেকে মোৰ লগতে বহিছিলে পঢ়িয়ে থাকে আমি আমাৰ লগতে এনজয় কৰি ফুৰিব পালিও চেপা তেপা পাতি থাকো
কেনে পাইছ মই চেপা চেপা লাগি থাকি চব ও হেৰি যে হেৰি অকল পঢ়ি থকা দেখোন পঢ়িয়ে থাকে কাম নাই আৰু এনে পঢ়িলাম নাই ভাল আৰু অলপ এনজয় কৰিব লাগিব আজি দিনটো আজি এনজয় কাইলৈ আগত পাবি আৰু তথাপি মোৰ বাপ পিতাক কেনেকুৱা জানে নহয় তোমাৰ নিচা ধৰিলে নি নাই মোক নাই কিন্তু অলপ চেছ বাদ দে চেছ মজা লাগিছে দেই এই মালকণ খালেহে অলপ গাটো অলপ ভাল লাগে চিগাৰেট আছে নেকি চিগাৰেটটো নানিলো ন জন্তা আছে খাবি জানো অ জন্তা নাখান মানে হেৰি এটা কয় কাম এটা কয় কি কাম মোবাইলটো অকণ লগাই নহয় গান এটা আজি তেতিয়া ভাল লাগে নিজান enjoy কৰি দিওঁ অকণমান আজি গান এটা জুবিনৰ গান এটা লগাই দিম ধুনীয়া গান এটা লগাই দিবা না একেবাৰে ধুনীয়া গান এটা লগাই দিম নেথালিবি গুগল মানুহ চুপাৰ হিট গান এটা লগাই দিম জুবিনৰ গান এতিয়া পাবলৈ জুবিন গায়ক কিমান ভাল পাওঁ আমি তাক ৰবা ভাল নোপোৱা মানুহেই নাই হয় হয় মানে মাৰ কথা কৈ থাকিলে আমি মই মাৰি আছো পানা হৈছে আৰু মোৰ গানে পোৱা নাই ন জুবিনৰ গান ৰবা পানা তোকে পিং পাং দেখিছো যে জুবিনৰ যি গীত হয় ভাল একদম ছুপাৰ হিট গীত এটা লগালে হ'ব পানা বৰ ধুনীয়া দেই পানা নাচিয়ে লঙা পানা অকণমান বঢ়িয়া দচিৰা খুলিবা বিহু যাম ছুটি লৈ বিহু যাম ছুটি লৈ দেহি তোমালৈ মৰম বুকু চাপে লৈ পানাৰ তই ইয়াৰ ৰিজাল্টৰ সুখৰ গাখন দুখৰ গা নিজৰ মেট্ৰিকটো নিজে ফেল কৰিলে যিজন আছিলে সেইজনী পলাই গুচি গ'ল লগলে বন্ধুৱে পাইছে আমি ফেল কৰিলো যি কৰিলো বন্ধুৰ ৰিজাল্ট কেনে মজা শুনিছো এনজয় কৰ তেও দুখ লাগিছে বাৰু দেই এইবোৰ বাই দে খাদ্যতে অকণমান এনজয় কৰি দিবা পানা দুখ নকৰিবি না আজি অকণমান লৈ খাই ল হ'ব পানা এপেক দে মই আজি এনজয় দিম তোমালৈ মৰম বুকু চাপে লৈ তোমালোকে কি কৈছা দাদা এনে পাৰ্টি এটা বনাই খোকা অকমান খাব তোমাৰো ৰিজাল্ট ভাল হ'ল ইয়াৰ ভাল হ'ল মোৰ সেই বেয়া হ'ল মোৰ বেয়াখনত বেয়া হ'ল তোমালোকে যে যিখিনি অৰ্থনৈতিক পালা যে পথাৰতে আহি এইবিলাক যে মদ পানী যে খাইছা স্বাস্থ্য ক্ষতি কৰিব নহয় হয় বাৰু তে ফুটি লাগিছে যে পাছ কৰিলে লগৰ নিজে পাছ কৰা লিখা লাগিছে বন্ধু পাছ কৰিছে তোমাৰ মনত বেয়া লাগিছে মনত বেয়া লাগিছে তুমি যে এইখিনি পইচাটো যদি ভালকৈ সাঁচি থোৱা এখন চাইকেলখন কিনিব পাৰিবা এখন বহি কিনিব পাৰিবা নাই যদি তুমি এই পইচাখিনি যদি এনেকৈ যদি মদ পানী খাই পেলাই মাৰ পৰা কিমান কষ্ট পাবা আনন্দ কৰা ভাল এটা বস্তু খাই আনন্দ কৰিবা আজি বা এইবিলাক কাম নকৰিবা Welcome to my YouTube channel. আমাৰ ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু যিটো ভিডিঅ' বনাইছোঁ কমেডিৰ কাৰণে বনাইছোঁ যদি আপোনালোকে চাই কেনে পাইছে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আমাৰ ভিডিঅ'ত যদি কিবা বেয়াও পাইছে প্লিজ ক্ষমা কৰি দিব কৰি দিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই ধন্যবাদ